হাই ফ্ৰেণ্ডছ, মই আজি আছোঁ মহন্তৰ ঘৰত। মই আজি ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিলোঁ। মই আজি যাম ধলপুৰ হোমষ্টে। ভিডিঅ'টো চাই থকা শেষলৈকে। ভিডিঅ'টো ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। এয়া মহন্তৰ ঘৰ, চাওক। ভিতৰলৈ সোমাই যাম বাৰু। মহন্তৰ ঘৰত এয়া মহন্ত, এয়া লক্ষ্যজিৎ বৰফুকন। এয়া আমাৰ মহন্ত ৰেডি হৈ গ'ল যাবলৈ। পুৰা ব্যস্ত হৈ আছে কামত। মই আছোঁ বৰ্তমান খ্ৰীষ্টান গাঁৱত। এইফালে ধলপুৰ যায়, এইফালে শিমলুগুৰি। এয়া খ্ৰীষ্টান গাঁও। এইফালে আগলৈ গ'লে নিমুৰি পাব। শিমলুগুৰি যাব পাৰি এইফালেদি। মই আছোঁ বৰ্তমান ধলপুৰ চেণ্টাৰত। আগলৈ গ'লে পামগৈ হোমষ্টে। বলক যাওঁ। হেল্ল' ফ্ৰেণ্ড, মই আছোঁ এতিয়া হোমষ্টে। ভিতৰলৈ সোমাই যাম। ভিতৰলৈ সোমাই যাওঁ বলক। ভিতৰলৈ সোমাই আহিলোঁ। ধুনীয়া পৰিৱেশ চাওক। আহক জোলনা দলংখন চাওঁ। জোলনা দলঙৰ ওপৰত আছোঁ এতিয়া বৰ্তমান। এখন হেংগিং ব্ৰিজ বুলি কয়। বলক আগলৈ যাওঁ। কিমান ধুনীয়া চাওক। উই লাভ ধলপুৰ। এয়া এখন পুৰণি বস্তু দেখা পালোঁ, বাজাজ স্কুটাৰ। এইটো বস্তু আজিকালি পাবলৈ নাই। ইয়াত যে ইমান ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে চব। এয়া আমি ফাষ্টফুড, ইয়াত খোৱা বোৱা সকলো ব্যৱস্থা আছে। পাকঘৰ এয়া চব। ভিতৰলৈ সোমাই যাওঁ বলক। এইফালে খিৰিকী আছে। এই খিৰিকী চব। চাৰিফালে দেখাই দিছোঁ। এই আমাৰ লাল চাহ আহি গ'ল। গৰম গৰম ইমানতে সামৰিলোঁ। এতিয়া আমাৰ যাবলৈ হ'ল।